কিশোৰ দাসৰ ভৰিত হোৱা নাই কেঞ্চাৰ। বন্ধুসকল, আপোনালোকে ইতিমধ্যেই গম পাইছেই যে ২৬ বছৰ বয়সতে জনপ্ৰিয়তা লাভ কৰা কিশোৰ দাসৰ দুৰাৰোগ্য ৰোগে দেখা দিয়াত গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত আজি কিছুদিনৰ পৰা ভৰ্তি হৈ আছে আৰু তেখেতৰ ভৰিত কেঞ্চাৰ হোৱা বুলি একাংশ সংবাদ মাধ্যমে জানিবলৈ দিয়ে। কিন্তু শেহতীয়াভাৱে জানিব পৰা মতে তেখেতৰ পেনক্ৰাইটিছ কেঞ্চাৰ শেষ হৈছে, অৰ্থাৎ অগ্ন্যাশয়ত কেঞ্চাৰ, যাক এডভান্স ষ্টেজত ধৰা পেলাবলৈ অত্যন্ত কঠিন, যাৰ বাবে কিশোৰ দাসৰ এই ৰোগটি বহুত পলমকৈ ধৰা পৰিল। পেনক্ৰাইটিছ কেঞ্চাৰ লক্ষণসমূহ এনে ধৰণৰ: শৰীৰৰ ওজন কমা, জণ্ডিছ, ডায়েবেটিছ আৰু অন্যান্য। বন্ধুসকল, জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ এই দুৰাৰোগ্য ৰোগটি আপোনালোকৰ বহুমূল্য আশীৰ্বাদ আৰু সহায়েৰে সোনকালে যাতে সুস্থ কৰি তোলে তাৰেই কামনা কৰিলোঁ।